হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ৰাজু, আপোনালোকে চাই আছে টেকনিকেল ৰাজু। তো মই আজি আপোনালোকৰ এটা মাজত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ যাই আছোঁ। তো চাওক, মনোজ দে আপোনালোকে চিনি পায় চাগে। ই থাকে ঝাৰখণ্ডত, আৰু তাৰ মাজত আৰু এজনৰ নাম ল'ম। সি হ'ল ডিম্পুদাক চবে চিনি পায়, নলবাৰীত থাকে। তো আজি ছাবস্ক্ৰাইবৰ কথাত ইয়াতে আহিছে। বহুজনে মোক কমেণ্ট কৰি কৈছিল যে অসমৰ আমাৰ যিহেতু ল'ৰা ডিম্পুদা, তো অসমক বহুতে হয়তো আমাৰ ভাষা বহুতে বুজি নাপায় বা জানি নাপায় যে কি কৈ আছে কি কৈ নাই, কিন্তু হিন্দী ক'লে চবেই বুজি পায়। তো চাওঁ বলকচোন ভিডিঅ'ৰ মাজত কাৰ কেনেকুৱা ছাবস্ক্ৰাইব, মই এইটো আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। তো বলক মোবাইলৰ স্ক্ৰীনলৈ। তো হাই ফ্ৰেণ্ডছ, মই আহিলোঁ মই মোবাইলৰ স্ক্ৰীনলৈ। চাওক, এইটো ডিম্পুদাৰ 17.9 মানে 17,09,000 ছাবস্ক্ৰাইবাৰ আছে তাৰ ডিম্পুজ ব্লগত। চাব পাৰে এইখন ভিডিঅ', এইটো ভিডিঅ' লিষ্ট ডিম্পুদাৰ হয়, এইটো ভিডিঅ' লিষ্ট। তাৰপিছত এইটো প্লে'লিষ্টত একো নাই। এতিয়া চাওক, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যে কিমান চনত খুলিছে। এইটো খুলিছিল 23 জানুৱাৰী 2018 চনত। এইটো 2018 চনত খুলিছিল। এতিয়া চাওক, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যে ডিম্পু বৰুৱা চেনেলটোত কিমান ছাবস্ক্ৰাইবাৰ, ইয়াতে চাব পাৰে। মই অলপ দেৰিকৈ দেখাই দি আছোঁ। ইয়াতে চাওক, 13 লাখ ছাবস্ক্ৰাইবাৰ এইটো চেনেলত। তো ভিডিঅ' লিষ্ট এইটো প্লে'লিষ্ট, গোটেই ভিডিঅ'বিলাক চাব পাৰে। এইটো ডিম্পুদাৰ চেনেল হয়। এবাৰটোত চাওক, এইটো কিমান চনত খুলিছিল। চাওক, 23 ফেব্ৰুৱাৰী 2012 চনত এইটো খুলিছিল। এতিয়া আছিল ডিম্পুদাৰ ডিটেইলছ। চাওক, তালে আপোনালোকে চাব পাৰে কিমান ছাবস্ক্ৰাইবাৰ আছে। এটাত হ'ল 17 লাখ, এটাত হ'ল 13 লাখ। তো চাব পাৰে আমাৰ অসমৰে ল'ৰাক ইমানজন ছাপোৰ্ট কৰিছে, আপোনাৰো ছাপোৰ্ট কৰিছে, ময়ো ছাপোৰ্ট কৰিছোঁ। এনেকৈ আপোনালোকে ছাপোৰ্ট কৰি যাব। এতিয়া আপোনালোকক দেখাম মনোজ দে ব্লগছ। এইটো মনোজ দে হয়। এইটো চাওক, মনোজ দে বুলি, এইটো ইয়াৰ মেইন চেনেল। ইয়াতে চাওক, এইটোত আছে 20 লাখ, মানে 2 মিলিয়ন হ'ল এই অহাকালি। তো এইটো স্পেচিয়েল ভিডিঅ' হয়, সেইকাৰণে মই বনাই আছোঁ। এইটো চাওক, ইয়াৰ প্লে'লিষ্ট। এতিয়া আপোনালোকক দেখাম যে এই বনাইছে চেনেলটো 24 ফেব্ৰুৱাৰী 2016 চনত। এইটো হ'ল মনোজ দে চেনেল। এতিয়া মই আপোনালোকক দেখাম যে মনোজ দে ব্লগছত কিমান চেনেল, তাৰ দুটা চেনেল। মনোজ দে ব্লগ চেনেলটো চাব পাৰে। 4.73 মানে 4,73,000 এইটোত ব্লগ চেনেলটোত ইমান নাই। মনোজ দে 2 মিলিয়ন হ'ল। তো এইটো চাব পাৰে, এইটো প্লে'লিষ্ট একো নাই। চাওক, এইটো চেনেল কেতিয়া খুলিছিল, আপোনালোকৰ মাজত আজি গোটেইখিনি কৈ দিম। এইটো খুলিছিল 15 আগষ্ট 2018 চনত। তো আপোনালোকে চাব পাৰে কেলকুলেশ্যন কৰি যে এটা ভিডিঅ'ৰ চেনেল খুলিলে যদি আপোনালোকে যদি ভালকৈ যদি কাম কৰি যায়, তো গোটেইখিনি আপোনালোকে পাব যে মানুহৰ ছাপোৰ্ট, যে মই হিন্দী নাজানো বা মই অসমীয়া, কোনো ছাপোৰ্ট নকৰিব। তো গোটেই ছাপোৰ্ট কৰিব। এনেকৈ কৰি আপোনালোকে ভিডিঅ' বনাই যাওক। তো আজি এইখিনি। যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে, প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি ৰাখিব, যাতে ইয়াৰ পিছত আৰু নতুন ভিডিঅ' দিলে আপোনাৰ মাজত সোনকালে আপুনি চাব পাৰে। তো আজি এইখিনিয়ে, গুড বাই।